জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী গগৈৰ জীৱনত এটি শুভক্ষণ আহি পৰিছে। হয় বন্ধুসকল, অহা 20 জানুৱাৰীত অভিনেত্ৰী দেৱশ্ৰী গগৈ বিবাহ বন্ধনত আবদ্ধ হ'ব, যি খবৰত আপ্লুত হৈছে তেওঁৰ অনুৰাগীসকল। এই বিশেষ সময়ক লৈ সামাজিক মাধ্যমত শুভেচ্ছাৰ ঢৌ বিয়পিছে। আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন উঠিছে, দেৱশ্ৰীৰ হ'বলগীয়া জীৱন সংগীজন কোন হয়? হয় বন্ধুসকল, তেওঁৰ হ'বলগীয়া স্বামীৰ নাম হৈছে শ্ৰীমন্ত বৈশ্য। অসম আৰক্ষীত কৰ্মৰত শ্ৰীমন্ত বৈশ্য এজন সৎ কৰ্তব্যনিষ্ঠ আৰু উদাৰ স্বভাৱৰ ব্যক্তি। তেওঁ অভিনেত্ৰী দেৱশ্ৰীৰ জীৱনৰ এটা নতুন ভাৱনা আৰু সুন্দৰতাৰে পূৰ্ণ কৰিব বুলি সকলোৰে আশা কৰিছে। এই মিলনৰ খবৰ মাত্ৰই দেৱশ্ৰী গগৈৰ জীৱনৰ শুভক্ষণৰ সাক্ষী হ'বলৈ সঘনেই আগ্ৰহ প্ৰকাশ কৰিছে অনুৰাগীসকলে। অভিনেত্ৰীগৰাকীৰ এনে শুভ মুহূৰ্তত অসমবাসী তথা চলচ্চিত্ৰ জগতৰ সকলোৰে শুভকামনা তেওঁৰ লগত থাকক। শেষত আমিও অভিনেত্ৰী দেৱশ্ৰী গগৈ আৰু শ্ৰীমন্ত বৈশ্যৰ এই মিলন সুখী আৰু সুন্দৰ জীৱনৰ শুভাৰম্ভ হওক, তাৰেই আশা কৰিলো। ধন্যবাদ। তোমার মোর প্রেমর মিলন।